हेलो एवरीवन नमस्कार मोर आन एटा ब्लगले स्वागतम जनाइছো আজি হল 16 জানুৱাৰী আৰু আমি এতিয়া ওলাইছো অলপ মাহতক লৈ ফুৰিবলে কোলে গৈ আছো কোন জেগালে গৈ আছো মই জনাই আছো গাড়ীত বহি আপোনালোকক In 600 meters, keep right to take the ferry. আমি হায়দ্রাবাদ যাতে এফাল দিয়ে গৈছিলো নাকি নাই যোৱা নেকি পাহৰি গ'ল আমি এতিয়া গৈ আছো লেপাক্ষী বুলি জেগা এডোখৰত বেংগলোৰ পৰা প্ৰায় 120-130 কিলোমিটাৰ মান হয় আন্ধ্ৰ প্ৰদেশত পৰে তাতে এটা ফেমাস টেম্পল আছে বীৰাভদ্ৰ টেম্পল বুলি সেই টেম্পলটো মানে এটা কাৰণে ফেমাস হয় মই তাত গৈ পেলাই আপোনালোকক কৈ আছো কিহৰ কাৰণে ফেমাস হয় ভিডিঅ'টো শেষলে চাই থাকিব আমি মন্দিৰৰ পাছফালৰ গেটেদি সোমাইছিলো আপোনালোকে এফালেদি আহিলে গাড়ীখন মন্দিৰৰ একদম ওচৰতে ৰাখিব পাৰিব আৰু বহুত কম খোজ কাঢ়িলেই হ'ব এয়া হ'ল বীৰাভদ্ৰ টেম্পল এই টেম্পলটো বনোৱা হৈছিল 16th century আৰু বিজয়নগৰা এম্পায়াৰ সময়ত বনোৱা হৈছিল ইয়াত পিলাৰ বিলাকৰ মন কৰকচোন ইমান ধুনীয়া ডিটেইলছত কাৰ্ভিংছ বিলাক কৰা হৈছে আৰু মানে গমেই নাপায় যে ইমান পুৰণি টেম্পল হয় বিৰাতে ভাল লাগিছে ইয়াত আহি পেলাই গোটেই দিনটো মানে আজি ভাল লাগি গৈছে আমাৰ লেপাক্ষী মন্দিৰৰ খুঁটাবোৰৰ কাৰুকাৰ্য বৰ ধুনীয়া ইয়াত থকা প্ৰত্যেকটো খুঁটাই বিজয়নগৰ সাম্ৰাজ্যৰ ষ্টাইলত কাৰুকাৰ্য কৰা হৈছে এই খুঁটাবোৰত ভগৱান শিৱৰ বিভিন্ন নৃত্য আৰু বাদ্যযন্ত্ৰ বজোৱা দেখা পোৱা যায় এই খুঁটাবোৰ দেখি এনেকুৱা লাগে যেন পাথৰবোৰৰ মাজত প্ৰাণ আছে সবতকৈ আচৰিত কথাটো হ'ল মন্দিৰৰ হেমিং পিলাৰ এই বিশাল পাথৰৰ খুঁটাটো ছাদখনৰ পৰা ওলমি থাকে কিন্তু মাটিৰ লগত সম্পূৰ্ণকৈ লাগি নাথাকে ইয়াৰ তলত অলপ ফাঁক আছে সকলো প্ৰায় ইয়াৰ তলেদি কাপোৰ বা কাগজ পাৰ কৰা চাই যিটো প্ৰাচীন ইঞ্জিনিয়াৰিঙত এক অদ্ভুত নমুনা সেইবাবে আমিও ইয়াৰ তলেৰে কাপোৰ পাৰ কৰাই চালো আপোনালোকে যদি ওপৰলৈ চাই এক অদ্ভুত কাৰুকাৰ্য দেখা পাব 500 বছৰ পুৰণা এই ৰোমিন পেইণ্টিংবোৰ এতিয়াও জীৱন্ত হৈ আছে ভাবকচোন কোনো মডাৰ্ণ টেকনলজি নোহোৱাকৈ ইমান ধুনীয়া মূল্যৱান চিত্ৰ আঁকি গৈছে প্ৰত্যেকখন ছবিয়ে একোটা কাহিনী কয় এয়া কেৱল পেইণ্টিং নহয় এয়া আমাৰ ইতিহাসৰ এক মূল্যৱান প্ৰমাণ আপোনালোকে জানেনে লে পক্ষী মানে হল
উঠা চৰাই বা ৰাইজ বাৰ্ড। ৰামায়ণৰ মতে সীতা মাক যেতিয়া অপহৰণ কৰিছিলে ৰাৱণে, তেতিয়া ইয়াতে জটায়ুৱে আহি পেলাই যুদ্ধ কৰিছিলে ৰাৱণৰ লগত। আৰু যেতিয়া যুদ্ধ কৰা হৈছিলে, জটায়ু ইয়াতে পক্ষীটো পৰি গৈছিলে আৰু ৰামে আহি পেলাই তেতিয়া কৈছিলে জটায়ু যে লে পক্ষী, সেইকাৰণে জেগাটোৰ নাম লে পক্ষী বুলি ৰখা হৈছে। এইটো চাওক, এইটো নাগালিংগ বুলি কোৱা হয়। এইটো এটা শিলতে বনোৱা হৈছে আৰু লোকেল মানুহে কোৱা মতে এইটো যেতিয়া বনোৱা হৈছিল 1 ঘণ্টাৰ ভিতৰতে গোটেই নগালিংগটো বনোৱা হৈছিলে। আৰু চাওকচোন ইমান ডাঙৰ আৰু ইমান বিশাল, বিৰাট ভাল লাগিছে ইয়াত আহি। লেপাক্ষীৰ বীৰভদ্ৰ মন্দিৰত কল্যাণ মণ্ডপ নামৰ এক আধা নিৰ্মিত মণ্ডপ আছে। এই মণ্ডপটো ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহৰ কাৰণে নিৰ্মাণ কৰা হৈছিল। ইমান ধুনীয়া কাৰুকাৰ্য থকাৰ স্বত্বেও এই মণ্ডপটো কিন্তু সম্পূৰ্ণ নিৰ্মাণ নহ'ল। ইয়াৰ কাৰণ কি তাৰ কোনো নিশ্চিত প্ৰমাণ নাই। এইদৰে আধৰুৱা হৈ ৰৈ যোৱাৰ বাবে এই মণ্ডপটো আজিও সেই সময়ৰ সোণালী যুগত এক স্মৃতি হিচাপে থিয় হৈ আছে। এইটো আমি আহিলোঁ প্ৰায় বেংগলোৰৰ পৰা আমি প্ৰায় 2 ঘণ্টা 15 মিনিটত আহি পালোঁ। এইটো বীৰভদ্ৰ টেম্পুল। বীৰভদ্ৰ টেম্পুলত ইয়াতে এইটো বোধহয় 1500 শতিকা মানৰে হ'ব। খুব ভাল লাগিল আহি পেলাই। ইয়াৰ যিবিলাক মূৰ্তি আছে শিলত কটা, একেবাৰে কটা শিৱ মন্দিৰকে দুৰ্গা পাৰ্বতী চব আছে ইয়াতে। খুব ভাল লাগিল মুঠতে। ইয়াত আহাৰ পৰিৱেশটো খুব শান্ত, একেবাৰে চাগে বৰ ভাল লাগিল। তুমি কিয় ক'বা নে কোৱা? কেনেকুৱা লাগিলে দৰ্শন কৰি? দৰ্শন কৰি বৰ ভাল লাগিলে। মানে এনেকুৱা দেখা নাই, চব দেখিলোঁ ইয়াতে শিৱ পাৰ্বতী দুৰ্গা হনুমান চব দেখিলোঁ, বৰ ভাল লাগিলে। বেছি মানুহ নাছে, খুব সুন্দৰকৈ আমি দৰ্শন কৰি আহিলোঁ। এতিয়া আমি দেখুৱাব ওলাইছোঁ আৰু। আপোনালোকে আহিলে ৰাতিপুৱাৰ সময়তে আহিব। আমিও এনেকৈ 10টামান বজাত পোৱাকৈ আহিছিলোঁ, কিন্তু এতিয়া দেখিছেনে ইমান মানুহ বাঢ়ি গ'ল নহয়। যদি ৰাতিপুৱা আহিব পাৰে বিৰাটে ভাল, ধুনীয়াকৈ দৰ্শন কৰি ফুৰিব পাৰিব আপোনালোকে। এতিয়া লাহে লাহে ভিৰটো বাঢ়ি গৈ আছে। এতিয়া আমি লেপাক্ষী মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ আৰু বাহিৰত চাৰিওফালে অলপ খোজ কাঢ়িছোঁ। চাওকচোন এটা মৰম লগা দৃশ্য। এই বান্দৰকেইটা একেলগ হৈ শুই আছে আৰু ঠিক মাজত সেই সৰু পোৱালিটোও আছে। মন্দিৰটোৰ সন্মুখত থকা আহঁত গছজোপাৰ ফালে মেইন গেটখন আছে। সেইফালেদি ওলাই আমি অলপ কুঁহিয়াৰ ৰস খালোঁ আৰু দোকানখনত এটা কণমানি ল'ৰাই মাকক এনেদৰে সহায় কৰি আছে। এইখন এখন পাৰ্ক হয়, লেপাক্ষী পাৰ্ক হয়। যিহেতু বহুত গৰম, আমি সোমোৱা নাই। ইয়াতে কোৱা হয় যে জটায়ু আহি ইয়াতে শিলকেইটাৰ ওপৰত পৰিছিলে, সেইকাৰণে ইয়াত ডাঙৰকৈ দেখিছে আপোনালোকে জটায়ু ষ্টেচু বনোৱা হৈছে। আৰু এতিয়া আমি নোসোমাওঁ বুলি ভাবিছোঁ, কাৰণ বিৰাটে গৰম। সেইকাৰণে এতিয়া আমি ডাইৰেক্ট ক'ৰবাত খাবলৈ সোমাম আৰু। ৰাস্তাত আমি এটা পেট্ৰল পাম্পত ধুনীয়া লেব্ৰেডৰ এটাক লগ পালোঁ। কোনোবাই ইয়াক হাইৱেত এৰি থৈ গৈছিল বুলি, আৰু পেট্ৰল পাম্পৰ মানুহকেইজনে ইয়াক ৰাখি থ'লে আৰু ই এতিয়া বোলে ফুল টাইম এমপ্লয়ী। এতিয়া আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ সোমাইছোঁ। হাইৱেতে আছিলে চামাৰাজ বুলি। এতিয়া আমি চবেই পুৰি চব্জি লৈছোঁ, এতিয়া খাবলৈ লৈছোঁ। পুৰি চাইজ পুৰা ডাঙৰ ডাঙৰ।
আমি এইমাত্ৰ ঘৰ পালোহি আৰু এতিয়া চবে ৰেষ্ট ল'ব আৰু ভিডিঅ'টো সমাপ্ত কৰাৰ আগত মই এবাৰ দেউতাক সুধিলোঁ আজি দিনটো কেনেকুৱা লাগিলে বেছ ভালেই লাগিলে গোটেই দিনটো খালি মোৰ চৰ্দি লাগি পেলাই অকণ ডিষ্টাৰ্ব হৈ আছোঁ কিন্তু এনেই খুবেই গোটেই দিনটোৱে ভাল লাগিল জেগাটো কেনেকুৱা লাগিলে জেগাটো বঢ়িয়া মই তেতিয়া আগতেও কৈছোঁ এতিয়াও কৈছোঁ মই ধুনীয়া জেগা বৰ পিছপৰা শান্তিপ্ৰিয় জেগা বঢ়িয়া ঠিক আছে তেন্তে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল পালে চাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব